নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই আগৰটো ভিডিঅ'ত কৈছিলোঁ যে কাঁচকলৰ বাকলি আমি পেলাই নিদি এবিধ ৰেচিপি বনাব পাৰোঁ, সেয়েহে আজি মই সেই ৰেচিপিবিধ লৈ আহিছোঁ। ইয়াৰ বাবে মই কাঁচকলৰ কফটা কাৰী বনাই ৰৈ যোৱা সিজাই লোৱা বাকলিখিনি লৈছোঁ। আপোনালোকৰ লগত সিজাই লোৱা বাকলি নাথাকিলে বাকলিখিনি সিজাই ল'ব পাৰে। তাৰপিছত এই কাঁচকলৰ বাকলিখিনি ভালদৰে সৰু সৰুকৈ কাটি লোৱা হৈছে। তাৰপিছত এটা কেৰাহীত ৰিফাইন তেল গৰম কৰি লোৱা হৈছে আৰু তাতে কাটি লোৱা পিঁয়াজ অকণমান দিয়া হৈছে। পিঁয়াজখিনি অকণমান সিজি উঠাত ইয়াতে নহৰু আৰু আদাৰ পেষ্ট অকণমান দিয়া হৈছে আৰু গোটেইখিনি ভালদৰে লৰাই দিয়া হৈছে। তাৰপিছত ইয়াতে পৰিমাণ অনুযায়ী হালধি গুড়ি আৰু অকণমান ৰঙা জলকীয়াৰ গুড়ি দিয়া হৈছে। যিহেতু এইটো খাৰৰ ৰেচিপি হয়, সেয়ে আপোনালোকে ইচ্ছা কৰিলে হালধি গুড়িটো স্কিপ কৰি দিব পাৰে। তাৰপিছত ইয়াতে কাটি ৰখা বাকলিখিনি দি দিয়া হৈছে আৰু গোটেইখিনি ভালদৰে লৰাই দিয়া হৈছে। এনেদৰে কিছু সময় ভজাৰ পিছত ইয়াতে সোৱাদ অনুসৰি নিমখ দিয়া হৈছে। তাৰপিছত গোটেইখিনি ভালদৰে লৰাই দিয়া হৈছে আৰু পানী দি দিয়া হৈছে। তাৰপিছত গোটেইখিনি লৰাই দি ইয়াতে পৰিমাণ অনুযায়ী কলখাৰ দিয়া হৈছে। আপোনালোকে কলখাৰৰ সলনি বেকিং ছ'ডাও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত গোটেইখিনি লৰাই দি কম জুইত ঢাকন মাৰি সিজিবলৈ দিয়া হৈছে। কিছু সময়ৰ পিছত ঢাকনখন আঁতৰাই দিয়া হৈছে আৰু অকণমান সময়ৰ বাবে লৰাই লৰাই ভাজি থকা হৈছে। যেতিয়া পানীখিনি শুকাই গৈছে আৰু গোটেইখিনি ভালদৰে সিজি উঠিছে, তেতিয়া আমাৰ কাঁচকলৰ বাকলিৰ টেষ্টি খাৰৰ ৰেচিপিটো ৰেডি হৈ গৈছে। ইয়াক খাবলৈ সঁচাকৈয়ে বহুত ভাল লাগে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়ালৈকে যদি মোৰ কাঁচকলৰ কফটা কাৰীৰ ৰেচিপিটো চোৱা নাই, ডিছক্ৰিপশ্যন বক্সত থকা লিংকত গৈ চাব পাৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।